হেল্ল' এভৰিৱান, মোৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজি আছে 4:15 PM ইভিনিং টাইম ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ মই এঠাইলৈ যাবলৈ ওলাইছোঁ। আৰু মই যাব ওলাইছোঁ এতিয়া ডক্টৰৰ ওচৰত, কাৰণ মোৰ প্ৰব্লেম এটাত ভুগি আছোঁ তো ভাবিলোঁ ডক্টৰৰ ওচৰত যাব লাগিব। তো কিয় যাম, কি হৈ আছে মোৰ, আপোনালোকক সকলোখিনি দেখুৱাম। ভিডিঅ'টো চাব শেষলৈকে। আৰু ডক্টৰ তাত নলবাৰীত যাম, নলবাৰী ডক্টৰ দেখুৱাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে চাওক, মাও ৰেডি হৈ আছে। আৰু মোক দেখি এনেকুৱা লাগিছে নেকি যে মই ডক্টৰৰ ওচৰত যাম? নাই লগা ন, কিন্তু সঁচাকৈ ডক্টৰৰ তাতে যাম দিয়ক। চাই থাকিব শেষলৈকে কিয় যাওঁ। আৰু এতিয়া আমি আহি আছোঁ এইফালে, মা গৈ আছোঁ, গৈ পাই দেখুৱাই আছোঁ। জোনাকে দিয়া আকাশী খবৰ, তুমিনো দেখানে নেদেখা কোৱা, উশাহে দিয়া তোমাৰে খবৰ, তুমিনো জানানে নেজানা কোৱা, উজাগৰি দৰৰো আৰু আমি নলবাৰী আহি পালোঁ, কিন্তু ডক্টৰ চেম্বাৰটো বিচাৰি পোৱা নাই। মানুহক সুধি ল'ম আৰু ইয়াতে, আৰু চেম্বাৰত বহে। তো বেলেগৰ পৰা শুনি আছিলোঁ বহুত ভাল ডক্টৰজন, তো সেইকাৰণে আহিলোঁ। এতিয়া সুধি মিলি পেলাই চাওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু ফাইনেলি আমি চেম্বাৰ আহি পালোঁ। আৰু আপোনালোকে দেখিয়ে গম পাইছে চাগে মই কিহৰ কাৰণে আহিছোঁ, আৰু কিমান মানুহ ভৰ্তি হৈ গৈছে চাওকচোন। আৰু আমি এতিয়া বহি আছোঁ, 13 নম্বৰত পৰিছোঁ, ৰখিব লাগিব অলপ। আৰু এতিয়া আছোঁ মই ডক্টৰৰ ওচৰত। মোৰ কেনেকুৱা কি প্ৰব্লেম হৈ আছিলে গোটেইখিনি কথা মই ডক্টৰক ক'লোঁ। আৰু তেখেতে ধুনীয়াকৈ মোক চালে আৰু ক'লে যে চশমা ল'ব লাগিব আৰু মেডিচিন ল'ব লাগিব। আচলতে মোৰ চকুৰ প্ৰব্লেম হৈ আছিলে বহুদিনৰ পৰাই, মূৰৰ বিষ। তো আজি সেইকাৰণে আহিলোঁ ডক্টৰৰ ওচৰলৈ। আৰু ডক্টৰক দেখাই হৈ গ'ল। এতিয়া গ্লাছ চশমা লগাব দিছে। চশমা বনাই আছে ইয়াতে। চশমা এযোৰ চিলেক্ট কৰিলোঁ, আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষত। চাই থাকিব। আৰু এতিয়া চাওঁ, নলবাৰী ঘূৰি আছোঁ। ATM গৈছিলোঁ, ATMৰ পৰা পইচা ওলালোঁ, আৰু এতিয়া যাম, তাতে দিব লাগিব। ATMৰ পৰা পইচা ওলাই পেলাই আহিলোঁ, ডক্টৰক দেখাই হৈ গ'ল। আৰু মোৰ চকু মাইগ্ৰেইনৰো প্ৰব্লেম থকা বুলি কৈছে ডক্টৰে। আৰু মোৰ মূৰৰ বিষ আৰু চকুৰ বিষ দুটাই হৈ আছিলে। আৰু এতিয়া চশমা দিছে আৰু কিবাকিবি মেডিচিনো দিছে, গোটেইখিনি ল'ব লাগিব। লৈ পেলাই আৰু যাম। আৰু এয়া চাওক, মই চশমা লৈ ল'লোঁ, ডক্টৰে দিছে। আৰু এতিয়া মাহীহঁতৰ ঘৰলৈ আহিছোঁ, কাৰণ ইয়াতে আছে আইতা, মামাহঁতৰ আইতা। আৰু মামাহঁতৰ আইতাক আমাৰ ঘৰলৈ লৈ যাম, সেইটো কাৰণে ইয়াতে সোমালোঁ। আৰু ডক্টৰৰ গোটেইখিনি বস্তুৱে আপোনালোকক দেখুৱালোঁ। আৰু তেখেত এজন চকুৰ কাৰণে বহুত ভাল ডক্টৰ হয়, ডক্টৰ জয়ন্ত তামুলী তেখেতৰ নামটো। আপোনালোকে যদি আৰু নলবাৰীৰ কোনোবা যদি এনেকুৱা প্ৰব্লেমত ভুগি আছে, তেনেহ'লে দেখাব পাৰে তেখেতক। নলবাৰীৰ কলেজ পথ বুলি কয় সেইখিনি। তো আপোনালোকক কৈ দিলোঁ, আৰু ময়ো দেখুৱালোঁ। আৰু বহুত দিনৰ পৰা ইমান বেছি প্ৰব্লেম পাই আছিলোঁ, মূৰৰ বিষ, চকুৰ গোটেই নাকৰ এইখিনিৰ পৰা বিষ, আৰু বহুত অশান্তি লাগি থাকে। তাৰপিছত এতিয়া ডক্টৰে ক'লে মাইগ্ৰেইনৰ প্ৰব্লেম হৈছে, আৰু চকুৰ পাৱাৰটোও অলপ কমিছে, সেইটো কাৰণে চশমা দিলে। আৰু মেডিচিনো দিছে, ড্ৰপ দিছে, নাকৰো ড্ৰপ দিছে। মোৰ হাঁচিও বহুত আহি থাকে ন, সেইকাৰণে নাকৰো ড্ৰপ দিছে আৰু চকুৰো ড্ৰপ দিছে, আৰু কিবাকিবি দিছে আৰু মেডিচিন, সেইখিনিও ইউজ কৰিব লাগিব। আৰু চশমাযোৰ লৈ এতিয়া বহুত বেছি আৰাম লাগিছে। আৰু ঘৰ আহি পালোঁ, আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ বহিছোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰা হোৱা নাই, আৰু ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক আজিৰ সময়খিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত, কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ' অতি সোনকালে ন'টিফিকেশ্যন পায়। তো আজিৰ ভিডিঅ'টোৰ পৰা মই তুষ্টিয়ে বিদায় ল'লোঁ। আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ, তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল তুষ্টিম্বেজ। তো আজিলৈ বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ অল।